এয়া কেঁচুমৰীয়া দৰৱ বনাই আছে ভীম দাসে ঢকুৱাখানৰ ভীম দাস ঢকুৱাখানৰ মানে লখিমপুৰ ডিষ্ট্ৰিক্ট পৰে আৰু ঢকুৱাখানৰ বাঁহপৰা এয়া পাইলছৰ দৰৱ বনাই আছে আপোনালোকে আহক এই মানুহজনৰ ওচৰলৈ বহুত মানুহ ভাল হৈ গৈছে ন ভীম দাস এইজোপা এয়া কণী বিহ গছ হয় বাকী ইয়াত অগম বগম মিলাই টেকেলি হাৱা দিয়ে মানে আপোনালোকে ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজলৈ গাটো বৰ ভাল নহয় সেইটো কাৰণে মানে মই দিব পৰা নাই এই নাই তোৰ এড্ৰেছ পাতিবিলাক দি দে আকৌ এড্ৰেছ পাতি কি দিবলৈ আছে ঢকুৱাখানা বাঁহ পোৱা কালে এইফালে চাই আকৌ এড্ৰেছটো দি দে ফুল এড্ৰেছটো দি দে জিলা লখিমপুৰ মৌজা ঢকুৱাখানা পোষ্ট অফিচ বাঁহ পোৱা গাঁও 1 নম্বৰ বাঁহ পোৱা ভীম দাস আপোনালোকে কণ্টেক্ট নম্বৰটো মই দি দিওঁ ন মোক কণ্টেক্ট কৰিলে ভীম দাসক লগ পাই যাব আপোনালোকে কাৰোবাৰ যদি পাইলছৰ বেমাৰ আছে সেইজনে বহুত ধুনীয়া কৰি দিয়ে দৰৱ চৰব দি আহক আপোনালোকে আৰু ভিডিঅ'টো লগে লগে শ্বেয়াৰ কৰি দিব এজন সৰু সুৰা ডক্তৰে হওকচোন তেওঁ যেনিবা অপাৰেশ্যন নকৰে তেওঁ মানে আয়ুৰ্বেদিক দৰৱ দিয়ে ভীম দাই আহিব মোৰ ওচৰলৈ বোলো আহক আপোনালোকৰ আহক কাৰোবাৰ অসুবিধা হৈ গ'ল পাইলছৰ কি হ'ল মাংস বাঢ়ে আৰু পায়খানা যোৱাৰ ভিতৰত ঘাঁহ লাগে কেঁচা তেজো পৰি যায় গতিকে সকলোখিনি ভাল হ'ব আৰু সেইকাৰণে আপোনাৰ ওচৰলৈ কণ্টেক্ট কৰিব কৈ দিওঁ ন মই কণ্টেক্ট নম্বৰটো দি দিছোঁ আপোনালোকে মোক কণ্টেক্ট কৰিলে এইজনক মই কণ্টেক্ট কৰাই দিব পাৰিম বাই বাই